নমস্কাৰ। আজি ভিডিঅ'টিৰ দ্বাৰা আপোনালোকক জ্যোতিষ শাস্ত্ৰৰ ন্যূনতম জ্ঞান দিবলৈ চেষ্টা কৰিম। জ্যোতিষ বিষয়টো অতি বৃহৎ, যাক অধ্যয়ন কৰি সম্পূৰ্ণৰূপে জ্ঞান আহৰণ কৰাটো অতি জটিল। আপোনালোকৰ মাজৰে হয়তো বহুতে এই বিষয়টো অধ্যয়ন কৰিব বিচাৰে, কিন্তু বিভিন্ন কাৰণত এয়া সম্ভৱ হৈ নুঠে। বহুতে চাকৰিৰ বাবে, ব্যৱসায়ৰ বাবে বা আন কামৰ বাবে সময় উলিয়াব নোৱাৰে। গতিকে এয়া সুখবৰ যে সোলফুল ক্ৰিয়েশ্যনৰ ফালৰ পৰা তেনেকুৱা লোকক এতিয়া জ্যোতিষ শাস্ত্ৰৰ ন্যূনতম জ্ঞান আহৰণ কৰিবলৈ সহায় কৰা হ'ব। মই ভাবোঁ আমি সকলোৱে এই শাস্ত্ৰৰ বেছিকখিনি জনাটো প্ৰয়োজন। লাহে লাহে ক্লাছবোৰত মই আপোনালোকক ৰাশি, নক্ষত্ৰ, তিথি, দশা ইত্যাদি কাক কয় এইবোৰৰ লগত পৰিচিত কৰাম। আহকচোন আজি জ্যোতিষ শিক্ষাৰ প্ৰথম ক্লাছটি আৰম্ভ কৰোঁ। আপোনালোকে যদি মই কোৱা কথাখিনি কপি আৰু পেঞ্চিলেৰে টুকি লয় আৰু ৰেগুলাৰ ক্লাছ এটেণ্ড কৰে, তেতিয়াহ'লে মই গেৰাণ্টি দিছোঁ অতি কম সময়ৰ ভিতৰত আপুনি জ্যোতিষ শাস্ত্ৰৰ ABCDখিনি আয়ত্ত কৰিবলৈ সক্ষম হ'ব। ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। প্ৰথমতে আমি জানি লওঁ বাৰৰ বিষয়ে। নক'লেও হ'ব যে আমি সকলোৱে জানো বাৰ 7টা, কিন্তু আমি নাজানো যে প্ৰত্যেকটো বাৰত জন্মগ্ৰহণ কৰা ল'ৰা ছোৱালীৰ এটা কমন গুণ দেখা যায়। দৰাচলতে কোনো মানুহৰ আচাৰ ব্যৱহাৰ, চৰিত্ৰ আদি জানিবলৈ তাৰ জন্মলগ্ন জনাটো আৱশ্যক। তেতিয়া সম্পূৰ্ণ সঠিক বিচাৰ কৰিব পাৰি। কিন্তু এতিয়া বহুতে মনত প্ৰশ্ন কৰিছে যে লগ্ন কি হয়? হয়, লগ্নৰ বিষয়ে মই আগলৈ ক্লাছত আপোনালোকক বুজাম। আজি প্ৰত্যেকটো বাৰত জন্মগ্ৰহণ কৰাৰ বৈশিষ্ট্যসমূহ কোৱা হ'ব। আহক আৰম্ভ কৰোঁ। ৰবিবাৰ। কিমান মানুহ ৰবিবাৰে জন্মগ্ৰহণ কৰে? সকলোৰে মন, ইচ্ছা, ৰুচি বেলেগ বেলেগ থাকে। কিন্তু ৰবিবাৰে জন্মগ্ৰহণ কৰা জাতক জাতিকাৰ এটা কমন গুণ থাকে যে এওঁলোক সহিষ্ণু হয়, অৰ্থাৎ সহ্য কৰিব পৰা গুণটো প্ৰচুৰ মাত্ৰাত থাকে। সোমবাৰ। সোমবাৰে জন্মগ্ৰহণ কৰা লোক সকলোৰে প্ৰিয় হয়, অৰ্থাৎ মানুহে তেওঁলোকৰ সংগ পচন্দ কৰে। মঙ্গলবাৰ। এই বাৰত জন্ম হোৱা লোকৰ খং বেছি হয় আৰু জেদ বেছি হয়। বুধবাৰ। বুধবাৰে জন্ম হোৱা ল'ৰা ছোৱালী ছ'চিয়েল হয়। বৃহস্পতিবাৰ। বৃহস্পতিবাৰে জন্ম হোৱা লোক মৰমীয়াল আৰু দয়ালু হয়। শুক্ৰবাৰ। শুক্ৰবাৰে জন্ম হোৱা লোক বুদ্ধিমান হয়। শনিবাৰ। শনিবাৰে জন্ম হোৱা লোকে বেছি কষ্ট কৰিব পাৰে। গতিকে এই 7টা বাৰত জন্ম হ'লে কেনেকুৱা হয় আপোনালোকে নিজৰ প্ৰিয় বন্ধু বান্ধৱী, পৰিয়ালৰ লোকৰ মাজত তেনেকুৱা স্বভাৱ কম বেছি পৰিমাণে বিচাৰি পাইছেনে কমেণ্টত জনাব। গতিকে প্ৰিয় বন্ধু বান্ধৱীসকল, নেক্সট ক্লাছত নতুন টপিক লৈ আহিম। আপোনালোকে মিছ নকৰিব আৰু এই ভিডিঅ'টি লাইক কৰিব, তেতিয়া আমি আৰু উৎসাহ পাম। কিবা কুৱেশ্যন থাকিলে কমেণ্টত জনাব। ধন্যবাদ।